হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ ওচৰত মটৰ পনীৰ ৰেচিপি লৈ আহিছোঁ। মোৰ মটৰ পনীৰ ৰেচিপিটো যদি ভাল লাগে আপোনালোকে ট্ৰাই কৰি চাব পাৰে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আহকচোন তেতিয়াহ'লে আমি মটৰ পনীৰ বনাওঁ। প্ৰথমতে মই লৈছোঁ পনীৰ 200 গ্ৰাম, 2টা কেঁচা জলকীয়া লৈছোঁ, ধনিয়াৰ পাত কেইখিলামান কাটি লৈছোঁ, আদা নহৰু কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ 3টা মিডিয়াম সাইজৰ কাটি, বিলাহী 2টা লৈছোঁ কাটি, বেচন এচামুচ, গাখীৰ আধা কাপ লৈছোঁ আৰু মটৰ লৈছোঁ। এতিয়া আহকচোন বনাওঁ। প্ৰথমতে আমি কেৰাহীত তেলখিনি গৰম হোৱাত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি আমি অকণমান সময় ফ্ৰাই কৰিম। এতিয়া আমি ইয়াত দিম আদা নহৰু কেইটা দি দিছোঁ, কেঁচা জলকীয়া 2টাও দি দিলোঁ। খিনি আকৌ আমি ভাজি থাকিম। এইখিনি অকণমান ভজা হোৱাৰ পিছত আমি তাত বিলাহীখিনি দি দিম। বিলাহীখিনি দিয়াৰ পিছত আমি এনেদৰে আকৌ অকণমান সময় ভাজি থাকিম, যেতিয়ালৈকে আমাৰ বিলাহীখিনি সফট হৈ নাযায়। এতিয়া আমি 2 মিনিটৰ বাবে ঢাকনি লগাই থৈ দিম। এতিয়া আমি 2 মিনিট হৈ গ'ল, ঢাকনিখন গুচাই চাম। এয়া আমাৰ হৈ গৈছে। এতিয়া আমি এইখিনি মিক্সি জাৰত পিচি ল'ম গোটেইখিনি। এয়া আমি এতিয়া পিছা হৈ গ'ল। এতিয়া আমি কেৰাহীত গোটা জিৰা কেইটামান দি দিছোঁ। তাৰপিছত আমি দিম ইয়াতে জলকীয়া পাউডাৰ এচামুচ, বেচন এচামুচ দিম। পিছত এইখিনি ভালদৰে লৰাই দিছোঁ। তাৰপিছত আমি পেষ্টখিনি দি দিম। এয়া এইখিনি অকণমান সময় আমি এনেকৈ ফ্ৰাই কৰি থাকিব লাগিব। এতিয়া আমি ইয়াত দিম হালধি পাউডাৰ এচামুচ, জিৰা পাউডাৰ এচামুচ, ধনিয়া পাউডাৰ এচামুচ। এইখিনি দিয়াৰ পিছত আমি ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। এইখিনি আমি এনেকৈ ফ্ৰাই কৰি থাকিম যেতিয়ালৈকে আমাৰ তেলখিনি এক্সট্ৰাকৈ ওলাই নাযায়। এয়া দেখিছেনে আমাৰ তেলখিনি এক্সট্ৰা হৈ ওলাই গৈছে। এতিয়া আমি ইয়াত দিম নিমখ, সোৱাদ অনুযায়ী দিব। নিমখ আগতেও দিব পাৰে, মই এতিয়া দি দিছোঁ। খিনি আকৌ আমি এনেকৈ ভাজি থাকিম। এতিয়া আমি মটৰখিনি দি দিছোঁ। মটৰখিনি দিয়াৰ পিছত আমি এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পিছত আমি তাত দিম আধা কাপ গাখীৰ। গাখীৰখিনি দিয়াৰ পিছত আমি ভালদৰে এইখিনি লৰাই দিম। এনেকৈ আমি কিছু সময় ভাজি থাকিম যাতে মটৰখিনি অকণমান সফট হয়। এতিয়া আমি ইয়াত পনীৰখিনি দি দিম। পনীৰখিনি আপুনি ফ্ৰাই কৰিও দিব পাৰে, কিন্তু মই এনেকেই ভাল পাওঁ, ফ্ৰাই কৰা নাই। পনীৰখিনি দিয়াৰ পিছত আমি ইয়াত পানী এড কৰি দিম। নিজৰ জোখৰ মতে দিব পাৰিব পানী। এতিয়া আমি অকণমান সময় উতলিব দিম। এতিয়া আমি ইয়াত দিছোঁ পনীৰ মছলা এচামুচ, গৰম মছলা আধা চামুচ দি দিছোঁ।
পানীখিনি ভালদৰে উতল অহালৈকে আমি এনেকৈ ৰাখি থৈ দিম। এতিয়া আমাৰ লাহে লাহে পানীখিনি কমিব ধৰিছে। এয়া দেখিছেনে আমাৰ পানীখিনি কমি গ'ল। এতিয়া আমি ইয়াত দিম কাটি থোৱা ধনিয়াৰ পাতখিনি দি পেলাই আমি ভালদৰে আকৌ মিক্স কৰি ল'ম। এতিয়া আমাৰ মটৰ পনীৰ ৰেডি হৈ গ'ল। বনাই খাবচোন এনেকৈ। মই কিন্তু মটৰ পনীৰ বহুত ভাল পাওঁ খাই। আপোনালোকে যদি মোৰ মটৰ পনীৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ৰেচিপিটো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনবিলাক আগতীয়াকৈ পাই যায়। আজিলৈ আহোঁ, বাই বাই।